সাবস্ক্ৰাইব কৰক ইউটিউব চেনেল ইজিলি হেল্প। নমস্কাৰ, সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম কেইটামান আচৰিত প্ৰশ্নোত্তৰৰ বিষয়ে। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনখন দেশত গাখীৰ বিক্ৰী কৰাটো অপৰাধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফিনলেণ্ড। ফিনলেণ্ডত গাখীৰ বিক্ৰী কৰাটো এক অপৰাধ হিচাপে গণ্য কৰা হয়। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, বুলেট প্ৰুফ স্ক্ৰীণত কি গ্লাছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বুলেট প্ৰুফ স্ক্ৰীণত ৰেইনফ'ৰ্চ গ্লাছ ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ প্ৰাণীয়ে দিনটোত কেৱল 19 মিনিটহে শুৱে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিৰাফ। জিৰাফে দিনটোত কেৱল 19 মিনিট সময়হে শুৱে। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোন ঠাইত চুম্বক পাহাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাডাখ। লাডাখত চুম্বকীয় পাহাৰ আছে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, এজন মানুহৰ দেহত কিমান পৰিমাণৰ সোণ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এজন মানুহৰ দেহত 0.2 মিলিগ্ৰাম সোণ থাকে। নেক্সট কুৱেশ্যনটো হৈছে, কোনবিধ চৰাইয়ে একেৰাহে 10 মাহ উৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰিগেট বাৰ্ড। ফ্ৰিগেট বাৰ্ডে একেৰাহে 10 মাহ দিন ধৰি উৰি থাকিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন দেশত ৰবৰৰ ৰাস্তা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। ফ্ৰান্স দেশত ৰবৰৰ ৰাস্তা আছে। শেষৰ প্ৰশ্নটো হৈছে, এৰোপ্লেনত উঠাৰ আগতে কিয় ফাউণ্টেইন কলমৰ চিয়াঁহী পেলাই ল'বলৈ দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, ওপৰত বায়ুৰ চাপ কম আৰু বায়ুৰ চাপ কমিলে কলমৰ মুখেৰে চিয়াঁহী ওলাই আহে। সেইকাৰণে এৰোপ্লেনত উঠাৰ আগতে ফাউণ্টেইন কলমৰ চিয়াঁহী পেলাই ল'বলৈ দিয়ে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।